বন্ধুসকল চাওক আপোনালোকৰ মাজত মই এটা ভিডিও লৈ আহিছো বেছি সময় নলম 2-3 মিনিটৰ ভিতৰত শেষ কৰি দিম আপোনালোকে ইতিমধ্যে জিটিপিজিডি যেটো ৰিক্ৰুটমেন্ট এক্সামিনেশন হৈছিল এটো ওএমআৰ শীট এতিয়ালৈকে পোৱা নাই বহুতে মেছেজ কৰি আছে কিন্তু আপোনালোকৰ যেটো এনসাৰ কি দিছে এই এনসাৰ কি হিচাপত কিন্তু আপোনালোকে কোশ্চেন চাই এটো মিলাব পাৰিছে আৰু আপোনালোকে নিশ্চয় মিলাইছে আৰু বহুতো টেনচনত আছে যে লিষ্টত নাম আহিবনে নাই কেনেকুৱা সিস্টেমত হ'ব আপোনালোকে নিশ্চয় জানে প্ৰথমতে 1:2 মাতিব তাৰ পিছত ইয়াৰ পৰা ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত ফাইনাল এটা লিষ্ট ওলাব 1:1 আৰু তাৰ পিছতহে আমি ফাইনাল কাট অফ টু অফিচিয়েল যেটো কাট অফ কিমান গৈছে এটো গম পাম তাৰ আগত কিন্তু সঠিক কোৱা না যায় আমি এটা এক্সপেক্ট কৰিছো বিভিন্ন সোৰ্সৰ পৰা ডাটা কালেকশন কৰিছো কৰাৰ পিছত বিভিন্ন ডিপাৰ্টমেন্টত জিটিত হক পিজিটিত হক কোনে কিমান পাইছে এই হিচাপত মোৰ এনালাইসিস মতে কাট অফ কিমান যাব পাৰে এই হিচাপত আপোনালোকৰ ইয়াত সাবজেক্ট পোষ্ট কিমান আছে এই হিচাপত আমি আলোচনা কৰিম আপোনালোকৰ অলপ চাব আপোনাৰ লগত মিলি যাব আৰু টেনচন কৰিব নালাগে কাট অফ বহুতেই কমিব কিছুমানে ভাবি আছে ইমান কম নম্বৰ পালো লিষ্টত সাগে নাম নাহিব কিন্তু টেনচন কৰাৰ প্ৰয়োজন নাই কাট অফত নাম আহি যাব চাওক ইয়াত মই প্ৰথমতে লৈছো আৰ্টস সায়েন্স ম্যাথমেটিক্স হিন্দী আৰু সংস্কৃত এই কেটা লৈছো ইয়াত আপোনালোকে চাব প্ৰথম কথা হল সাবজেক্ট আর্টস যেটো আছে আর্টসৰ টোটাল পোষ্ট আছে আপোনাৰ 3426 গতিকে ইয়াত যদি আমি কও পোষ্ট হিচাপত ক্যান্ডিডেট আপোনালোকে নিশ্চয় ক্যান্ডিডেটৰ লিষ্ট ওলাইছিল এটো চাইছে তে মই ইমান খিনি ডিটেইলস নকম আপোনালোকে জাস্ট কাট অফ টু কৈ যাম ইয়াত যেটো জেনাৰেলৰ কাৰণে হ'ব জেনাৰেল জিটি আৰ্টস জেনাৰেলৰ কাট অফ লাষ্ট যেটো আহিব 68 আহিব 68 ৰ তলত মোৰ এনালাইসিস মতে নাই আৰু ওপৰত এতিয়া আপোনালোকে জানে ওপৰত কোনোবাই 80 বা 90 বা 100 পাব পাৰে এতিয়া এটা কথা মন ৰাখিব কিছুমান মানুহে কিন্তু পাইছে 90 95 বা 100 পাইছে কিন্তু এটো মনত ৰাখিব যে 100 যে পাইছে নেক্সট যেটো ক্যান্ডিডেট আহিব ইয়াৰ মাৰ্কসটো কিন্তু একদম 95 বা 90 আহি যাব এনেকৈ প্ৰথম যিবিলাক থাকিব ইয়তৰ যেটো মাৰ্কৰ ডিফাৰেন্স এই ডিফাৰেন্সটো কিন্তু বহুত বেছি হ'ব কিন্তু যেতিয়া 70 এইফালে আহিব তেতিয়া কিন্তু এই ডিফাৰেন্সটো কমিব গতিকে জেনাৰেলৰ যেটো আছে এটো মোৰ এনালাইসিস মতে 68 ৰ পৰা 68 লাষ্ট আহিব ইয়াৰ পৰা ওপৰত যাব ঠিক আছে আৰু যদি আপোনালোকে কোনোবাই 70 ক্ৰস কৰিব পাৰিছে তেনেহলে টেনচন লোৱাৰ প্ৰয়োজন নাই কাট অফত নাম আহি যাব এটো মই নিশ্চিত তাৰ পিছত ইয়াৰে যদি আমি ওবিসি বা আদার্স ক্যাটাগরি যদি ধৰো তেনেহলে এটো লাষ্ট 65 লৈকে আহিব লাষ্ট 65 প্লাস অৰ্থাৎ লাষ্ট যেটো কাট অফ আহিব যা লাষ্ট নাম আহিব এটো 65 লৈকে হোৱাৰ চান্স আছে ওকে তাৰ পিছত চাওক সায়েন্সৰ ক্ষেত্ৰত কি হ'ব সায়েন্সৰ টোটাল পোষ্ট আছে 2167 আৰু সায়েন্সৰ যেটো কাট হ'ব এটো জেনাৰেলৰ কাৰণে যেটো হ'ব এটো 65 প্লাস তাৰ ওপৰত প্লাস হৈ থাকিব সেম আৰ্টস যেনেকৈ কলো সেম তেনেকৈ কথাই হ'ব তাৰ পিছত আপোনাৰ আছে ইয়াত যদি ওবিসি বা আদার্স ক্যাটাগরি বিলাকৰ যদি কও তেনেহলে এটো 60 লৈকে নামিব 58 লৈকে অহাৰ চান্স আছে তাৰ পিছত নেক্সট চাওক এতিয়া হল ম্যাথমেটিক্সৰ কন্ডিশনটো কিন্তু বহুত বেলেগ কাৰণ ম্যাথমেটিক্সৰ অল অসমত মানে ক্যান্ডিডেটৰ সংখ্যা বহুত কম আছে আৰু পোষ্ট যথেষ্ট সংখ্যক আছে আৰু ম্যাথমেটিক্সৰ কন্ডিশনটো হল ইয়াত বেলেগ ক্যান্ডিডেটে সোমাব নোৱাৰে যেনেকৈ সায়েন্সৰ বিলাকে সোমাব কিন্তু পিসিএম নাথাকিলে ইয়াত সোমাব নোৱাৰে গতিকে ফ্ৰেশ ম্যাথমেটিক্সৰ ক্যান্ডিডেট বহুতেই কম আছে আৰু এই ম্যাথমেটিক্সৰ কম থকাৰ কাৰণে পোষ্ট বেছি থকাৰ কাৰণে ইয়দৰ কাট অফ কিন্তু 40 লৈকে আহিব যেনে তেনে যদি কোনোবা ক্যান্ডিডেটে জেনাৰেলৰ হৈ 40 মাৰ্কস উঠাব পাৰিছে তেনেহলে এইটো জব পাই যাব তাৰ পিছত আদার্স ওবিসি বা এসসি যদি কও তেনেহলে বিলো 40 থাকিলে হ'ব 35 40 এনেকুৱা থাকিলে কিন্তু ম্যাথমেটিক্সত এটো নাম আহি যাব তাৰ পিছত আছে হিন্দীৰ ক্ষেত্ৰত চাওক হিন্দীত পোষ্ট আছে 642 আৰু হিন্দীৰ কাট অফটো কম যাব কাৰণ হিন্দীত ওভাৰঅল অসমত মানুহ কম আছে লাষ্ট যেটো ৰিক্ৰুটমেন্ট হৈছিল ইয়াৰে এক্সাম্পল আছে যে বিটিসি যেনেকৈ হৈছিল বিটিসিৰ পৰা অসমৰ পৰা দিছে এনেকৈ বিটিসি অসমত কম আছে
গতিকে হিন্দী যেটো কাট অফ এটো 45 লাস্ট 45 প্লাস যদি কোনোবাই পায় তেনেহলে এটো পাই যাব ইয়াত ওবিসি আৰু এসসি আৰু কম যাব পাৰে মনত ৰাখক লাস্ট 45 আৰু সংস্কৃত যেটো আছে সংস্কৃতত 229 পোস্ট আছে গতিকে সংস্কৃতত কাট অফ 50 লৈকে আহিব লাস্ট 50 ওপৰত যদি কোনোবাই পাইছে তেনেহলে টেনশন লোৱাৰ কোনো প্ৰয়োজন নাই তাৰ লগতে কও যেটো আমাৰ পিজিটি আছে এতিয়া পিজিটি ৰ ডাইৰেক্ট কোৱা না যায় এনালাইসিস আমাৰ চলি আছে অবজারভেশন চলি আছে আমি চিন্তা চৰ্চা কৰি আছো আৰু ডাটা কালেকশন কৰি আছো আপোনালোকক এটো পিজিটি টো জনাম কিন্তু পিজিটিৰ ক্ষেত্ৰত এটা কথা কম আপোনালোকক যদি আপোনালোকৰ পৰা কোনোবাই এছামিজ ডিপাৰ্টমেন্টৰ পৰা আছে অসমীয়া বিভাগৰ পৰা আছে তেনেহলে আপোনালোকৰ কিন্তু গুড লাক কাৰণ অসমীয়া ডিপাৰ্টমেন্টৰ বাহিৰে বাকি বিলাকৰ কাট অফ কিন্তু হাই যাব কাৰণ পোস্ট হিসাবত ক্যান্ডিডেট বহুত বেছি আছে আপুনি সায়েন্সে কক বা আর্টসে কক পলিটিক্যাল সায়েন্স হোক এডুকেশন হোক বা লজিক এন্ড ফিলসফি হোক বা হিস্ট্রি হোক অনলি এছামিজ ডিপার্টমেন্টৰ কাৰণে কাট অফটো বহুত কম যাব এটো 60 যাব 60 লাস্ট 60 লৈকে যদি পাইছে এছামিজ ডিপার্টমেন্টৰ পৰা যদি পিজিটিৰ কাৰণে এটো কি কৈ আছো অনলি পিজিটি তেনেহলে কিন্তু ইয়াৰ বহুত চান্স আছে এটো পাবো আদারওয়াইজ আপোনালোকে পিজিটি বেলেগ সাবজেক্টৰ হৈ পিজিটি 60 লৈ আশা নকৰিব বেয়া না পাবো এনেকৈ কৈছো কাৰণ বেলেগ ডিপাৰ্টমেন্টত কিন্তু কাট অফটো বহুত বেছি যাব নিয়াৰ এবাউট 80 প্লাস হ'বই লাগিব যদি পিজিটি আপুনি পাব বিচাৰে এছামিছক বাদ দি বেলেগ সাবজেক্টত গতিকে এইখিনি যদি আপোনালোকৰ পিজিটি লাগে আপোনালোকৰ নিজৰ নম্বৰ বিলাকো কমেন্ট সেকশনত শেয়াৰ কৰিব আমি ইয়াৰ ওপৰত এনালাইসিস কৰি অহাকালি আৰু এটা ভিডিও লৈ আহিম পিজিটি প্ৰতিটো ডিপাৰ্টমেন্টৰ সায়েন্স আৰু আৰ্টছৰ হৈ আপোনালোকক এটা ভিডিও শেয়াৰ কৰিম যদি আপোনালোকে ভাল লাগিছে তেনেহলে শেয়াৰ কৰিব আৰু লাইক কমেন্ট কৰিব থ্যাংক ইউ